অন্যায় দেখি মনে মনে থকাটো শব্দহীন পাপ। নমস্কাৰ বন্ধু বান্ধৱীসকল। 18 অক্টোবৰত অসমৰ ছবিগৃহলৈ আহিব এখন অসমীয়া নতুন ছবি, নাম হনুমান। বৰ্তমান সমাজ জীৱনত ঘটি থকা কিছুমান কাহিনীৰ ওপৰত নিৰ্মিত হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি হনুমান। আহকচোন তাৰে কিছু দৃশ্যাংশ আমি উপভোগ কৰোঁ। মজ্জা। জয় শ্রীরাম। আরে মই কি আৰ্মি, পুলিচ নে ছুপাৰমেন? তই হলি আমি আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। ইমান মানুহ, ইমান কেছ, মই একো বুজি নাই পোৱা। তহঁত এটা কাম কৰ, কেইদিনমানৰ কাৰণে আন্দোলন হৈ যায়। অভিজ্ঞতাৰ কাৰণে নহয়, জিকিবৰ কাৰণে এই যুঁজত নামিছো। ছাৰ, মোৰ ল'ৰাটোৰ লগত অন্যায় হৈছে ছাৰ। কিনো আছে জীৱনটোত? এনেকুৱা এটা কাম কৰিম যাতে কেৱল আইনাত নিজৰ মুখখন চাবলৈ নহয়, নিজকে চুমা খাবলৈ মন যায়। জীৱন জিন্দাবাদ। ছাৰ, ইমান সময় থাকিল যে? মুতিবলৈ গৈ হাগি থৈ আহিলো। Spider-Man, Superman, সকলোৰে বাপ হনুমান। Spider-Man, Superman, সকলোৰে বাপ হনুমান।